বেছি লব হয় বেপাৰ বিক্ৰী কৰিবলৈ এতিয়া আহি মই পাই গলো হিমেল বজাৰ হয় তাৰ পাছত আৰু মোৰ ডাঙৰ কাহিনী এটা আছে শুনিবি কওকচোন মোৰ ডাঙৰ কাহিনীটো হ'ল কি মানে শ্বিলঙত একটা বিয়া পাতিল পতাৰ পাছত সেইটো মই কিনো খোৱা মানি সেইটো কাৰণে মই বেপাৰটো কৰিলোঁ এই বেপাৰটো কৰিলোঁ বেপাৰটো সব বিক্ৰী বাত্ৰী কৰিবলৈ একদম আহিলোঁ আহাৰ পাছত একজনীয়ে একেবাৰে আৰু মোক নেৰাই হ'ল নহয় লং পেণ্ট পিন্ধিছে স্পৰ্টিং পিন্ধিছে এনেকৈ পিন্ধি মোৰ ফালে আহি থাকে তাৰপিছত কৈছে মোক বিয়া পাতিবি নেকি মই বোলো ছোৱালী মানুহ পাতি দিওঁ আৰু মই ইয়াতো অকলে আছোঁ তাৰপিছত বিয়াটো পাতি ল'লোঁ তাৰপিছতহে গম পাইছোঁ সেইটো ছোৱালী নহয় বোৱাৰী তাৰপিছত দুটা ল'ৰা আছে কিনো কৰিম আৰু মোৰ আৰু নহয় এইবিলাক আপোনালোকৰ নাটক ঘৰত যে খৰা চুলি বুলি বিচাৰি আহি ৰাতি আকৌ চুৰ কৰিবলৈ আহে ন নাই মই সেইবিলাক একদম চৈত্য নাই দেই এইবিলাক মোৰ একদম চৈত্য নাই এতিয়া আপুনি কি লয় নাই ভাঙা ফুটা মই খৰা চুলি লওঁ তাৰপিছত ভাঙা মোবাইল তাৰপাছত আকৌ ফটা পইচা খালি খৰা চুৰিলে কাটি দিলে নহ'ব কাটি দিলেতো হ'ব সেইবিলাকতো বেলেগ এটা কিমান দাম কিমান কিহৰ দাম চুলিৰ দামটো সেইবিলাকতো নাই এইবিলাক আপুনি বস্তুখিনি তো দাম নথকাকে কেনেকে বিক্ৰী কৰিব এইটো ল'বলৈ কিমান চুলি দিব লাগিব এইটো ল'বলৈ আপোনাৰ প্ৰায় 2 পলিথিন মান হ'লেহে আপোনাৰ নামটো কিনো মোৰ নামটো ৰীতা এতিয়া নাম অলপ বেলেগ কৈছিল এতিয়া বেলেগ সিংৰাং নে কিবা কৈ আছিলে সংগীতা আপোনাৰ দুটা নাম মতা মানুহৰ নাম সংগীতা থাকে জানো সংগীতা মানে কি হ'ল জানে নে এইটো ডাঙৰ কাহিনী এতিয়া ৰীতা কৈছিলে তো দাদা মানে মিছা কথাও কয় মানে কি হৈছে গৰু চুৰ সেইকেইটা আছে মোৰ সেই নাম আছে মানে ধনীটো মাতে কিবা নাম মাই হৈ মাতে কিবা নাম আকৌ সেইটোতে মই কৈছিলো ন শ্বিলঙত এটা বিয়া পাতি থোৱা আছে আপোনাৰ আধাৰ কাৰ্ডত কি নাম আছে সেইটো কওক আমাক মোৰ আধাৰ কাৰ্ডতো ৰীতা আলী আছে মানে আপুনি বাংলাদেশী মইতো বাংলাদেশী বুলি ক'ব পাৰি আৰু কিন্তু মইতো এইবিলাক চুৰটো নকৰো পাই মই চুৰটো এইবিলাক অলপ দিবলৈ চুৰটো লৈ গ'ল কোনে সেইটো কোন আছে তোমাৰ ঘৰত খাব পাৰিলে তোমাৰ ঘৰত কোন আছে ড্ৰাইভাৰ কোন আছে আৰু দৰা